ইভেকশ্যন নকৰোঁ বুলি কোৱাৰ পিছতো যোৱা 13 তাৰিখে কেনেকৈ ইভেকশ্যন কৰিলে সেইটো এটা আশ্চৰ্যৰ বিষয়। তাৰমানে মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আৰু কামৰ মাজত পাৰ্থক্য আছে নেকি আমাৰ অলপ সন্দেহ হৈছে তাৰমানে সেইকাৰণে। আৰু এটা আমি অনুৰোধ কৰিছোঁ যে আমাৰ ছিনিয়ৰ মিনিষ্টাৰ এজন আছে ইউ.জি. ব্ৰহ্ম ছাৰ, তেখেতেও ইয়াত খবৰ লোৱা নাই। আজি আমি এটা নথৈ সুখী হৈছোঁ যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল নতুনকৈ গঠন হোৱা এটা কাউন্সিল হ'লেও তেওঁলোকে সামান্য এটা পুঁজি পাইছে। এই পুঁজিৰ পৰাই এটা সহমৰ্মিতা জনাবৰ কাৰণে তেওঁলোকে ইয়াত আংশিকভাৱে হ'লেও কিছু খাদ্য সামগ্ৰী ইয়াত যোগান ধৰাৰ কাৰণে আমি সংযুক্ত বড়ো গণমঞ্চৰ ফালৰ পৰা তেওঁলোকক ধন্যবাদ দিছোঁ আমি। আৰু মই এই ক্ষেত্ৰতে এটা আমাৰ স্থানীয় বিধায়ক জোনাই সমষ্টিৰ বিধায়ক মাননীয় ভুৱন পেগু ডাঙৰীয়াৰ কথা উল্লেখ কৰিব লাগে। আমচাঙত যেতিয়া উচ্ছেদিত হৈছিলে জনজাতি মানুহসমূহৰ তেওঁ তেতিয়া খুব চকুলো টুকিছিলে, খুব কান্দিছিলে, তাৰমানে খুব আৱেগিক হৈ পৰিছিল। আজি মই এটা আশ্চৰ্য প্ৰকাশ কৰিছোঁ, ইয়াত মিচিং বড়ো অন্যান্য জনগোষ্ঠীসমূহ ইয়াত উচ্ছেদিত হ'ল, তেওঁ আজিলৈকে একো মাত মাতা নাই। চকুলো টুকাটো ডাঙৰেই কথা। মই তাকে ভাবিছোঁ বিজেপিত সোমালে মানুহৰ চকুলো শুকাই যায় নেকি, সেইটোকে অলপ আশ্চৰ্য প্ৰকাশ কৰিছোঁ মই। আৰু মই এটা কথা ইয়াত কৈছোঁ, আমি এটা ডিমাণ্ড দিম চৰকাৰক, আমি এটা আহ্বান জনাইছোঁ অসম চৰকাৰক, ইয়াত যিমান উচ্ছেদিত পৰিয়াল আছে ইয়াৰ পৰা যাতে স্থানান্তৰ নকৰে, এই জেগাতে সংস্থাপিত কৰিব লাগে বুলি আমি চৰকাৰক ডিমাণ্ড দিছোঁ।